আফ্ৰিকান সোৱাইন ফিভাৰ। এই আফ্ৰিকান সোৱাইন ফিভাৰ বেমাৰবিধৰ নাম শুনিলেই আমাৰ অসমৰ গাহৰি পালকসকলৰ বুকু কঁপি উঠে। নমস্কাৰ বন্ধুসকল, তালুকদাৰ পিগাৰী চেনেলৰ আন এক নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি এই ভিডিঅ'টোত আফ্ৰিকান সোৱাইন ফিভাৰৰ বিষয়ে কিছু কথা পাতিম। যিহেতু অসমত আফ্ৰিকান সোৱাইন ফিভাৰ ধৰা পৰিছে বুলি গম পোৱা গৈছে, সেইবাবে আমাৰ ফাৰ্মখনক আফ্ৰিকান সোৱাইন ফিভাৰৰ পৰা বচাই ৰাখিবলৈ আমি কি কি সাৱধানতা অৱলম্বন কৰিব লাগে তাকে আপোনালোকক অকণমান ক'বলৈ চেষ্টা কৰিছোঁ। গতিকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাব, তেতিয়াহে আপোনালোকে ভালদৰে জানিব পাৰিব ফাৰ্মখনক কেনেকৈ বচাই ৰাখিব এই ভাইৰাছৰ পৰা। আৰু বন্ধুসকল, আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই ঠিকে, কিন্তু চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই। গতিকে এতিয়াই কৃপা কৰি সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি সোনকালে 1K কৰি দিয়ক, আগলৈ আৰু এনেকুৱা ধৰণৰ গাহৰি সম্পৰ্কীয় ভিডিঅ' পাই থাকিবলৈ। তো বন্ধুসকল, আৰু দেৰি নকৰি ভিডিঅ'লৈ আগবাঢ়ো ব্লগ। প্ৰথমবাৰৰ বাবে আফ্ৰিকান সোৱাইন ফিভাৰ অসমত ধৰা পৰিছিল 2020 চনৰ ফেব্ৰুৱাৰী মাহত। সেই সময়তেই ক'ভিডো অতি শক্তিশালী ৰূপত ভাৰতত আহিছিল। এই আফ্ৰিকান সোৱাইন ফিভাৰ ভাইৰাছো চীনৰ পৰাই অসমলৈ আহিছিল। 2020 চনত অহা আফ্ৰিকান সোৱাইন ফিভাৰত ঢৌত অসমৰ বহু গাহৰি ফাৰ্মাৰসকলৰ গাহৰিবোৰ মৰি ফাৰ্মখন শূন্য হৈ যোৱা দেখা পোৱা গৈছে। গাহৰিৰ দেহত আফ্ৰিকান সোৱাইন ফিভাৰ ধৰা পৰিলে 100% গাহৰিটো মৰিবই। এই ভাইৰাছৰ মৰ্টেলিটি ৰেট 100%। এই ভাইৰাছৰ কোনো ধৰণৰ ভেকচিন বৰ্তমান সময়লৈকে তৈয়াৰ হোৱা নাই। ফাৰ্মখনত যদি আফ্ৰিকান সোৱাইন ফিভাৰ ভাইৰাছৰ প্ৰৱেশ হয়, তেতিয়াহ'লে ফাৰ্মখনক কোনেও বচাই ৰাখিব নোৱাৰিব। সেইবাবে ফাৰ্মখনক এই ভাইৰাছৰ প্ৰৱেশৰ পৰা বচাই ৰাখিবলৈ কিছুমান আগতীয়া সাৱধানতা অৱলম্বন কৰিব লাগিব আমাৰ ফাৰ্মখনত। আফ্ৰিকান সোৱাইন ফিভাৰ বুলিয়েই নহয়, যিকোনো ভাইৰাছৰ পৰা ফাৰ্মখনক বচাই ৰাখিবলৈ সকলো ফাৰ্মাৰে আগতীয়া সাৱধানতা অৱলম্বন কৰাটো অত্যন্ত জৰুৰী। সাৱধানতাৰ কথা কোৱাৰ আগতে প্ৰথমতে আমি আফ্ৰিকান সোৱাইন ফিভাৰৰ লক্ষণবোৰ জানি লওঁ আহক। আফ্ৰিকান সোৱাইন ফিভাৰৰ লক্ষণবোৰ হ'ল গাহৰিটোৰ টেম্পাৰেচাৰ বহুত বেছি হ'ব সাধাৰণ জ্বৰৰ তুলনাত, গাহৰিটোৱে দানা পানী এৰি দিব, ডায়েৰিয়া বমি হোৱাও দেখা যায়, আৰু গাহৰিটো বহুত বেছি দুৰ্বল হৈ ভালকৈ খোজ কাঢ়িবও নোৱাৰিব, আৰু ছালত কিছুমান ৰঙা ৰঙা নিচিনা হয়। বন্ধুসকল, এনেকুৱা ধৰণৰ লক্ষণ যদি আপোনাৰ কোনোবা গাহৰিৰ দেহত দেখা দিয়ে, তেতিয়াহ'লে সেই গাহৰিটোক অকণমানো দেৰি নকৰি ফাৰ্মৰ বাকীবোৰ গাহৰিৰ পৰা আঁতৰাই ৰাখিব। যদি আঁতৰাই নাৰাখে, তেতিয়াহ'লে সেই গাহৰিটোৰ পৰা বাকী গাহৰিবোৰৰ তাতো ভাইৰাছটো সংক্ৰমণ হ'বলৈ বেছি সময় নালাগিব। মানুহৰ ক্ষেত্ৰতো যেনেকৈ ক'ভিড এজনৰ পৰা আন এজনলৈ বিয়পে, ঠিক তেনেদৰেই আফ্ৰিকান সোৱাইন ফিভাৰো এটা গাহৰিৰ পৰা আন এটা গাহৰিলৈ অতি শীঘ্ৰে বিয়পে। বন্ধুসকল, এতিয়া আমি আফ্ৰিকান সোৱাইন ফিভাৰ ভাইৰাছৰ পৰা আমাৰ ফাৰ্মখনক বচাই ৰাখিবলৈ কেনেধৰণৰ আগতীয়া সাৱধানতা অৱলম্বন কৰিব লাগে সেই বিষয়ে জানি লওঁ আহক। বন্ধুসকল, আমি সৰু বা ডাঙৰ সকলো গাহৰি পালকে আমাৰ ফাৰ্মত জৈৱ সুৰক্ষা কটকটীয়াকৈ মানি চলিব লাগে। ফাৰ্মখনত পটাছ পানী, ফিনাইল আদিৰে স্প্ৰে কৰি থাকক। ফাৰ্মখনত সোমোৱা মেইন দুৱাৰত পটাছ পানীৰে ভৰি ধুই যোৱাৰ ব্যৱস্থা ৰাখক, আৰু ফাৰ্মখনত কোনো ধৰণৰ বাহিৰা মানুহক পৰা পৰ্যন্ত সোমাব দিব নালাগে, কাৰণ মানুহৰ লগতো এই ভাইৰাছ গৈ গাহৰিৰ দেহত বিয়পিব পাৰে। আৰু বন্ধুসকল, আপোনালোকেও বজাৰৰ পৰা কেতিয়াবা গাহৰি মাংস কিনি আনি খাই যদি ৰৈ যোৱা জোঠা বা মাংসৰ হাড় এইবোৰ গাহৰিৰ দানাত গাহৰিবোৰক কেতিয়াও নিদিব, কাৰণ কোনে জানে আপুনি বজাৰৰ পৰা ভাল মাংস আনিলে না বেমাৰী মাংস আনিলে। আৰু বন্ধুসকল, আপোনালোকে যিদিনাখন গাহৰি মাংস খায়, সিদিনাখন গাহৰিক দানা দিব যোৱাৰ আগত গা পা ধুই সম্পূৰ্ণ ভাইৰাছমুক্ত হৈ। বন্ধুসকল, এই মাৰাত্মক ভাইৰাছ আমাৰ গাহৰিবোৰৰ তাত লগাৰ পিছত আমি আৰু একো কৰিব নোৱাৰোঁ, গাহৰিবোৰ 100% মৰিবই। আমি যিমান পাৰোঁ আগতীয়াকৈ সাৱধানতাবোৰ অৱলম্বন কৰি এই ভাইৰাছৰ পৰা বচাই ৰাখিব লাগিব আমাৰ ফাৰ্মখনক। 2020 চনৰ আফ্ৰিকান সোৱাইন ফিভাৰৰ ফলত যিসকল গাহৰি পালকৰ ক্ষতিসাধন হৈছে, সেইসকলে বৰ্তমান সময়লৈকেও মূৰ দাঙি উঠিব পৰা নাই। ভাবি চাওকচোন বন্ধুসকল, এখন ফাৰ্মত যদি সকলো গাহৰি মৰি শেষ হৈ যায়, তেতিয়াহ'লে সেই ফাৰ্মাৰজনৰ কেনেকুৱা অৱস্থা হ'ব। বৰ্তমান সময়তো দেখা পাই আছোঁ বিভিন্ন মাধ্যমৰ জৰিয়তে বহু গাহৰি পালকৰ গাহৰি মৰি শেষ হৈ আছে। সেই পালকসকললৈ মোৰ অনুৰোধ, আপোনাৰ গাহৰি যদি আফ্ৰিকান সোৱাইন ফিভাৰৰ লক্ষণবোৰ দেখা দিছে, তেতিয়াহ'লে অতি সোনকালে সেই গাহৰিটোক বাকী গাহৰিৰ পৰা আঁতৰাই দিয়ক। এনেকুৱা নকৰিলে আপোনাৰ ফাৰ্মখন শেষ হৈ যাব।
কাৰণ অসমতো আফ্ৰিকান সোৱাইন ফিভাৰ ধৰা পৰিছে বুলি গম পোৱা গৈছে। বন্ধুসকল, আফ্ৰিকান সোৱাইন ফিভাৰৰ কোনো ভেকচিন নাই। ইয়াৰ পৰা ৰক্ষা পাবলৈ একমাত্ৰ উপায় হ'ল ফাৰ্মখনত জৈৱ সুৰক্ষা কটকটীয়া কৰা। আশা কৰোঁ বন্ধুসকল আপোনালোকে আফ্ৰিকান সোৱাইন ফিভাৰ কি আৰু ইয়াৰ পৰা কেনেকৈ আপোনাৰ ফাৰ্মখনক বচাই ৰাখিব লাগে এই বিষয়ে নিশ্চয় বুজি পালে। আৰু বন্ধুসকল, আপোনালোকে যদি গাহৰি গৰম হ'লে কেনেকৈ ছাৰ্ভিচ বা ক্ৰছ কৰালে অধিক পোৱালি পাব এই বিষয়ে যদি জানিব খোজে তেতিয়াহ'লে ভিডিঅ'টো ওপৰৰ আই বটনত দি দিছোঁ, চাই লওক, বহুত কামত আহিব। ভিডিঅ'টো যদি ভাল পালে অনুগ্ৰহ কৰি সকলোৱে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি যাব। আপোনাৰ এজনৰ ছাবস্ক্ৰাইব কৰাৰ ফলত মোৰ মনত বহুত প্ৰেৰণা পাওঁ এনেকৈ ভিডিঅ' বনাই থাকিবলৈ। আৰু যদি গাহৰি সম্পৰ্কীয় কোনো ধৰণৰ প্ৰশ্ন আছে কমেণ্টত নিশ্চয় সুধিব। আজিলৈ ইমানেই, আকৌ লগ পাম গাহৰি সম্পৰ্কীয় এটা নতুন ভিডিঅ'ৰ সৈতে। ধন্যবাদ।